चरणों में झुके बादल भी तेरे पर्वत पे लगे शैया तेरी ये काल रात्रि है कल्याणी तेरा पर कोई नहीं मेरी माँ के बराबर कोई नहीं तेरी ममता से जो गहरा हो ऐसा तो सागर कोई नहीं मेरी माँ के बराबर कोई नहीं मेरी माँ के बराबर कोई नहीं मेरी माँ के बराबर दूर हुआ मेरा सारा अंधियारों में चमकारा सूरज भी है चंदा भी तेरे जैसा जागर कोई नहीं मेरी माँ के बराबर कोई नहीं ये काल रात्रि है कल्याणी तेरे जोड़े धरा पर कोई नहीं मेरी माँ के This is Darjeeling railway station, and this is the famous Toy Train of Darjeeling. Peter Gauge Highway railway line, still active since the days of British rule. Welcome to Darjeeling. Darjeeling railway station. British are in there, no? একদম ঠাণ্ডা জায়গা এখন দাৰ্জিলিং এইফালে চবফালে কুঁৱলী মোবাইলৰ কেমেৰাত আহিছে নাই গম নাপাওঁ চব ফগ হৈ আছে একদম উৰি আছে ফগবোৰ সেইফালে একোৱে দেখা নাপাওঁ খালি বগা সেইফালে একোৱে দেখা নাপায় সেইফালে গোটেই দাৰ্জিলিং টাউনখন দেখা পোৱা যায় ওচৰৰ পৰা লৈ গৈ আছোঁ একোৱে দেখা পোৱা নাযায় নমস্কাৰ বন্ধুসকল আজি আমাৰ 22 জুন 2024 চন আজি আমাৰ অসমৰ ঐতিহাসিক হাদিৰাচৌকি যুদ্ধৰ 202 বছৰ সম্পূৰ্ণ হ'ল 202 বছৰ ঐতিহাসিক হাদিৰাচৌকি এই ৰণৰ বিষয়ে বহুত জায়গাত আছে কিন্তু বহুত জায়গাত তথ্য এতিয়াও মানে ভালদৰে প্ৰকাশ হোৱা নাই ভালদৰে মানুহখিনিৰ মাজত আমাৰ অসমৰ ৰাইজৰ মাজত ভালদৰে এই ঐতিহাসিক এই যিটো মানে ৰণখনৰ বিষয়ে ভালদৰে মানুহখিনিৰ মাজত প্ৰচাৰ হোৱা নাই ঐতিহাসিক হাদিৰাচৌকি যুদ্ধ হৈছিল আহোমৰ ৰজাৰ শেষ স্বাধীন ৰজা চন্দ্ৰকান্ত সিংহ আৰু মান সেনাপতি মিঙিমাহা তিলুৱাৰ মাজত তেওঁলোকে অসমৰ পশ্চিম প্ৰান্তত থকা যিটো আহোম ৰাজ্যৰ যিখন চকী আছিল হাদিৰাচৌকি যি গোৱালপাৰাৰ অপজিট ফালে মানে গোৱালপাৰা নদীৰ ব্ৰহ্মপুত্ৰৰ ইপাৰে গোৱালপাৰা সিপাৰে আহোম ৰাজ্যৰ পশ্চিম সীমান্তৰ চকী হাদিৰাচৌকি আছিল সেই হাদিৰাচৌকিতে আমাৰ আহোম ৰজা চন্দ্ৰকান্ত সিংহই উজনি অসমত মহগড় আৰু পিছত গুৱাহাটীত মানৰ আক্ৰমণত তেওঁ পৰাস্ত হৈ পিছুৱাই আহি হাদিৰাচৌকিত মানে তেওঁ শেষ ঘাটি পাতিছিল আৰু ক'ব গ'লে ইয়াক আমি ইংৰাজীত ক'বৰ লাষ্ট ষ্টেণ্ড শেষ ৰক্ষাৰ এটা ৰণ দিছিলে আৰু সেই ৰণখনতে চন্দ্ৰকান্ত সিংহ হোৱাৰ পিছত আমাৰ অসমৰ 600 বছৰীয়া আহোম ৰাজ্যৰ স্বাধীন যিটো অস্তিত্ব আছিল সেই অস্তিত্বৰ অন্ত পৰিছিল আমাৰ বিশিষ্ট আমাৰ বুৰঞ্জীবিদ আৰু লেখক ডক্টৰ সূৰ্য কুমাৰ ভূঞাই এইটোকে স্বাধীন অসমৰ শেষ দিন বুলি মানে তেওঁ লিখি থৈ গৈছে হাদিৰাচৌকিৰ পৰা গণ পৰিষদ বুলি তেখেতৰ এখন প্ৰবন্ধ আৰু মই বিচাৰোঁ যে আমি সকলোৱে বিচাৰোঁ যে অসমৰ এইবোৰ যিবোৰ ঐতিহাসিক তথ্য এইবোৰ আমাৰ অসমৰ ৰাইজৰ মাজলৈ আহক ভাৰতবৰ্ষৰ মাজলৈ আহক আৰু অসমৰ এই যি গৌৰৱপূৰ্ণ এটা হিষ্ট্ৰী আছে এই হিষ্ট্ৰী কথাবিলাক মানুহৰ মাজত যদি
বেছি জনাজত হয় বা মানুহবিলাকে গম পায়, তেতিয়া মানুহবিলাক সজাগ হ'ব আৰু অসম আৰু অসমীয়া জাতিৰ কাৰণে মানুহবিলাকে কাম কৰি দেশখনক আগুৱাই লৈ যাব। এই হাদিৰাচৌকি ৰণৰ ওপৰতে আমাৰ শ্ৰদ্ধাৰ তপন কুমাৰ শৰ্মা ছাৰে এখন ভাল গ্ৰন্থ লিখিছিলে, হাদিৰাচৌকিত চন্দ্ৰকান্তৰ সন্ধান, অসমত বেলিমাৰৰ বিৱৰ্ণ ইতিহাস। সেইখন আপোনালোকৰ আগত দেখুৱাইছোঁ। এই কিতাপখনত তেখেতে অত্যন্ত কষ্ট আৰু পৰিশ্ৰম কৰি বহু ধৰণৰ তথ্য গোটাই, ক'ব গ'লে তাতে হাদিৰাচৌকি ৰণত আমাৰ অসমীয়া সৈন্যত যিখিনি শিখ সৈন্য আছিল, সেই শিখ সৈন্যবিলাকৰ অৰিজিন বিচাৰি পাঞ্জাৱৰ পৰা আৰম্ভ কৰি আনকি বেংগল এইবিলাক ঠাইৰো মানে যিখিনি ডিটেইলছ তেখেতে মেপ কৰি দিছে, ক'ব পৰা তথ্য গোটাই দিছে, বহুখিনি তথ্য ইয়াতে আছে। আশা কৰোঁ পাঠকসকলে এখন পঢ়ি পেলাই উপকৃত হ'ব। তাকে 2022 চনতো এইটো কি তাৰাকান্দি ফালৰ বৰপেটা তাৰাকান্দি ফালৰ মানুহখিনিয়ে এই এখন স্মৃতি গ্ৰন্থও উলিয়াইছিলে হাদিৰাচৌকিৰ ওপৰত, হাদিৰাচৌকি ৰণৰ বাৰ্ষিক সমাৰোহ উপলক্ষে। এইখিনিতো অনেক মানুহখিনিয়ে ইয়াতে নিজৰ যিখিনি হাতত যিখিনি তথ্য আছে সেইখিনি ইয়াতে প্ৰবন্ধ লিখিছিল। ময়ো এটা প্ৰবন্ধ দিছিলোঁ হাদিৰাচৌকিয়ে ৰিঙিয়াই বুলি, সেইটো বাৰু পিছত পাঠকসকলৰ আগত মই দাঙি ধৰিম। আমি কিছুমান মানুহে চেষ্টা কৰি আছে যাতে এই ৰণখনৰ বিষয়ে বা এই ঐতিহাসিক ঘটনাটোৰ বিষয়ে আৰু অকণ প্ৰচাৰ হওক। আমি আশা কৰোঁ যে আমাৰ এই চেষ্টাৰ ফল যাতে হওক আৰু অসমৰ বুৰঞ্জীৰ এই নজনা অধ্যায়বোৰ যাতে মানুহৰ মাজত জনাজাত হওক। সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ, সকলোৰে সুস্বাস্থ্য আৰু মংগল কামনা কৰিলোঁ। ধন্যবাদ।